ফালৰ পৰা মোৰ সদস্যাসকল জুবিন ক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ মৰমৰ শিল্পীজন নোহোৱা হোৱাৰ পৰাই গোটেই অসমৰ মানুহেই আমাৰ হিয়া ভাগি গৈছে। গতিকে আমি জুবিন ক্ষেত্ৰত যোৱাৰ আমাৰ উদ্দেশ্যটোৱেই হ'ল যে আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ মৰমৰ শিল্পীজনে যাতে ন্যায় পায় আৰু তেখেতৰ যিটো তদন্ত বৰ্তমান চলি আছে এই হত্যাৰ তদন্তটো যাতে ভালকৈ হয় আৰু দোষীয়ে যাতে শাস্তি পায়। হোজাই উকিল সন্থাৰ তৰফৰ পৰা আমি মহান শিল্পী জুবিন ক্ষেত্ৰলৈ যাবলৈ ইচ্ছা কৰি আজি আমি হোজাই উকিল সন্থাৰ সদস্যসকলে একগোট হৈছোঁ আৰু এই যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। এই যাত্ৰাৰ প্ৰাকখনত আমি তদন্তকাৰী বিষয়াসকলক এটাই ডিমাণ্ড কৰিম যে তেওঁলোকে এটা নিৰপেক্ষ তদন্ত কৰি এই জুবিন গাৰ্গৰ যদি হত্যা হৈছে সুনিপুণ আৰু তদন্তৰে যাতে এটা ভাল চাৰ্জশ্বিট দাখিল কৰিব পাৰে। এই চাৰ্জশ্বিট বা তদন্তৰ সুৰুঙা লৈ যদি দোষী ব্যক্তি সাৰি যাব নোৱাৰে আৰু এই মহান শিল্পীজনে ন্যায় পায়, মহান শিল্পীজনৰ পৰিয়ালবৰ্গই ন্যায় পায়, তাৰ উদ্দেশ্যৰে আমি সমাধি ক্ষেত্ৰলৈ যাব ওলাইছোঁ।